হাসি কাশি আহিছোৱানা নাচালে তুমি চাবনে ভাল লাগিছে নে নাই কোৱানা ঠেক পাতিছে মোৰ অভিমানে ঐ জান মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো। ঋতুজ ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি যাম অসমৰ জনপ্ৰিয় ইউটিউবাৰ মৌদাক লগ কৰিবলৈ। মানে মৌদা নলবাৰী আহি ৰখি আছে আৰু অজয় আৰু মোক মানে মাতিছে মানে লগ কৰিব একবাৰ জাষ্ট ইউটিউব সম্পৰ্কীয় মানে কিছুমান কথা আমাক মানে অলপ শিকাই দিব আৰু পথাৰবিলাক ধান কটা হৈ গ'ল, প্ৰায় অলপ বাকী আছে ধান কাটিবলৈ। অজয় বৰষুণ আহিব নেকি আহিব পাৰে বৰষুণ। এজাক যেন বৰষুণ আহু আহু কৰে মেঘে গিৰ গিৰ কৰে আই মেঘে গিৰ গিৰ কৰে। আমি ফাইনেলি আহি পালোঁ ভূপেন হাজৰিকাৰ শিশু উদ্যান নলবাৰী স্থিত। কিবা আছে নেকি আজি ইয়াত? আমাৰ মৌদাক লগ কৰিব আছোঁ আমি এইখন গাড়ী। থাক একেলগে থাক ভাই, চুৰ নিমি দেই গাড়ীখন আমাৰ। আমি আহি পালোঁ ফাইনেলি ভূপেন হাজৰিকাৰ শিশু উদ্যান নলবাৰীস্থিত। চাবা আৰু এই আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ মৌদাই ইণ্টাৰভিউ লৈ আছে ইয়াত আৰু মৌদাৰ লগত কিছু কথা পাতিম। আৰু দেখিছে ইয়া মোৰ লগত অজয় আহিছে, খুব ধুনীয়া সাজি কাচি আহিছোঁ আজি ইয়াত। খুব ধুনীয়া পৰিৱেশ, খুব ভাল লাগিছে ইয়ালৈ আহি। আজি মই ইয়ালৈ কিন্তু প্ৰথমবাৰ আহিছোঁ আজি ইয়াত, যদিও নলবাৰী মানুহ কিন্তু প্ৰথম ইয়াত প্ৰৱেশ কৰিছোঁ আজি। ইয়াত দেখিছে মৌদাই প্ৰেংক কল কৰি আছে বাইদেউৰ সৈতে। আপোনালোকে দেখিবলৈ পাব মোৰ মিক্স আছামিছত মানে খুব এটা প্ৰেংক কল আহিছে অতি শীঘ্ৰে। বাপৰে বেলেগ হাঁহি মাৰিছে বাইদেউ, ফুবন ভুলোৱা হাঁহি। মৌদাৰ শুভাকাংক্ষী মৌদাৰ লগত বৰ্তমান চেল্ফি উঠাত ব্যস্ত বৰ্তমান দেখিছে। এয়া মৰম আচলতে। ইয়াত দেখিছে খুব ধুনীয়া এটা মেছেজ দিছে ইয়াত, ডাষ্টবিন আমি সকলোৱে ব্যৱহাৰ কৰিব লাগে। কাৰণ ডাষ্টবিন ব্যৱহাৰ কৰাৰ ফলত মানে কি মানে পৰিৱেশটো খুব ধুনীয়া হৈ থাকে। আচলতে সঁচাকৈ চেলুট, খুব মজা গুড একদম। মৌদাৰ কাৰণে আচলতে বাইদেউক লগ পোৱাৰ সৌভাগ্য হৈ গ'ল। অসমৰ খুব জনপ্ৰিয় মানে গীত গাই জনপ্ৰিয় হোৱা নাই সমগ্ৰ অসমৰে মানে কি মৰম তুলিবলৈ সক্ষম হৈছে। সাজি কাচি আহিছোঁ চোৱা নাই এবাৰ সেই গীতটোৰে মানে সমগ্ৰ অসমৰে আচলতে চিনাকি মুখ হৈ পৰিছে বৰ্তমান সময়ত। বাইদেউ প্লিজ আপুনি একবাৰ অলপমান গাই দিয়ক গানটো আচলতে মোৰ ভিউৱাৰ্ছসকলৰ বাবে। ঠিক আছে গাইছোঁ বাৰু, কিন্তু মই সঁচাকৈ কাহ চৰ্দিৰ পৰা আহিছোঁহে মাত্ৰ, ইমান ভাল নহ'ব মানে খুব ভালকৈ গাব নোৱাৰিম। তথাপি অলপ পইচা যিহেতু ইমান ধুনীয়াকৈ ঠিক আছে বাৰু। হাজি কাশি আহিছোৱানা নাচালে তুমি চাবনে ভাল লাগিছে নে নাই কোৱানা ঠেক পাতিছে মোৰ অভিমানে ঐ জান মোৰ পাছে পাছে এহেজাৰ ল'ৰা আছে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছোঁ। বাইদেউ এই গীতটো সাংঘাতিকভাৱে জনপ্ৰিয় হৈছে, ৰিলিজ হওক মানে সকলোতে মানে বৰ্তমান মানে কি মোবাইলৰ কালাৰ টিউন পৰ্যন্ত মানুহে সকলোৱে ৰাখিছে মানে এই গীতটো। আৰু মানে সাংঘাতিকভাৱে ফেমাছ হৈছে বাইদেউ আপোনাৰ এই গীতটো মানে বৰ্তমান সময়ত। এনেকৈ আশীৰ্বাদ দি থাকিব, মৰম দি থাকিব, ভাল ভাল কাম কৰি যাম। নাই নিশ্চয় আপুনি চিৰদিন চিৰকাল এনেকৈ মানে আগবাঢ়ি গৈ থাকক, শুভকামনা সদায় আছে। আৰু মানে এটা বেলেগ কথা সুধোঁ, গানটোৰ থ্ৰু দি মানে কিমানজন মানে বৰ্তমান মানে কি প্ৰেমত পৰি আছে মানে এই সময়খিনিত মানে পিছত মানে আৰু কাৰণ গীতটোৰ যিহেতু এটা প্ৰেমৰ ভাগ্য এটা মেৰি দিম আপুনি। ঠিক আছে বাৰু, কাটি দিম নাই মই বাৰু মই নাজানো বাৰু এইখিনি একো নাই। ঠিক আছে বাৰু, মানুহে এতিয়া চিনি পাইছেহে গতিকে নজনাটো স্বাভাৱিক। নাই নাই ঠিক আছে বাৰু। মোৰ কিন্তু প্ৰেম বিবাহে হৈছিলে, 11 বছৰ প্ৰেম কৰি বিয়া হৈছোঁ। গতিকে তেনেকৈ সঁচাকৈ গানটো মোৰ লগত ৰিলেট কৰিছে, সেইকাৰণে ভাল লাগিছে। মানে জিন্তু শৰ্মা মোৰ হাজবেণ্ডৰ নাম, তেওঁৰ আৰু মোৰ মাজত এনেকুৱা কথা হৈ থাকে যে সাজি কাচি আহিছোঁ কিয় নোচোৱা, যে এইবিলাক হৈ থাকে, খুব খাটাখিটি লাগি থাকে। তো এইবিলাকক লৈ গানটো সেইকাৰণে খুব ভালকৈ গাব পাৰিছোঁ চাগে। নাই নাই খুব ভাল লাগিছে মানে আপোনাক লগ পালোঁ আৰু ভাল লাগিলে। ইয়াত খুব ধুনীয়া পৰিৱেশৰ মাজত লগ পালোঁ আজি ইয়াত আমাৰ নলবাৰী জিলাৰ ভূপেন হাজৰিকাৰ ইয়াত মানে শিশু উদ্যানত লগ পাই খুব ভাল লাগিল।
আৰু অৱশেষত কি ক'ব আপুনি? আপোনাকো লগ পাই বহুত ভাল লাগিলে। হয়, হয়। এনেকৈ মৰম দি যাব সকলোৱে। অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ এইখিনিতে। সকলোৱে এনেকৈ মৰম দি যাব। সেইখিনি আৰু থেংক ইউ Thank you. তাৰ কাৰণে আচলতে সৌভাগ্য হৈ গ'ল। অসমৰ জনপ্ৰিয় গায়িকা আমাৰ সাজি কাচি আহিছোঁ চোৱানা গীতটোৰে সমগ্ৰ অসমৰে মৰম বুটলিব সক্ষম হোৱা মানে মৰুদাৰ জৰিয়তে আচলতে লগ পালোঁ বাইদেউ, খুব ভাল লাগিল। ভাল লাগিলে আৰু একচুৱেলি আজি মোৰ ইণ্টাৰভিউ আছিলে ভূপেন হাজৰিকা শিশু উদ্যান এখন। হয় হয় হয়, নলবাৰীত খুব ভাল এটা পৰিৱেশ, খুব গ্ৰীণী এৰিয়া আছে। হয় আৰু অজয় আহিলে সপোন চেনেলৰ পৰা, তাৰপিছত ঋতুজ ব্লগ আহিলে। ভাল লাগিলে আপোনালোকে চাই আছে ঋতুজ ব্লগ ইউটিউব চেনেল। সকলোৱে চেনেলটো ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ময়ূৰ মিক্স চাৰ্ভিচক যেনেকৈ মৰম কৰিছে বা ময়ূৰ মিক্সক যেনেকৈ মৰম কৰিছে ঋতুক তেনেকৈ মৰম কৰক, অজক তেনেকৈ মৰম কৰক। খুব ভাল ভাল কাম কৰিছে, খুব ভাল ভাল কষ্ট কৰি আছে। আচলতে এনেকুৱা ভাল কণ্টেণ্ট, কষ্ট কৰা কণ্টেণ্টৰ ক্ৰিয়েটৰ অসমত বহুত আছে, আমি তেওঁলোকক ছাপোৰ্ট কৰিব লাগে। গতিকে আপোনালোকে যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু বেলটো লাহেকৈ চুই দিবলৈ একেবাৰে নাপাহৰিব। লগতে মৰুদাৰ ভিডিঅ' চাব দেই, আহি আছে মোৰ প্ৰেংক কল আহি আছে, আপোনাৰ ইণ্টাৰভিউ আহি আছে আৰু মানে খুব জনপ্ৰিয় মানুহ এটা লগত আহি আছে, গতিকে চাবলৈ নাপাহৰিব। মানে কি মোৰটো চাবই আপোনালোকে, চাই আছে তোমাৰটো। আৰু মানে কি মোৰ মিক্স প্লিজ ৰিকুৱেষ্ট চাবই একদম। মোৰ লগ পাই ভাল লাগে, একদম ভাল লাগিলে নিশ্চয়। আৰু এক দেখা দে আমাৰ এইটো কেমেৰামেন, আৰু এই আমাৰ কেমেৰামেন মানে কৰ্ণেল হিচাপে খুব জনপ্ৰিয়, মানে মৰুদাৰ দিয়া নাম। লগ পাই আপোনাক খুব ভাল লাগিল নিশ্চয়, আৰু পুনৰ লগ পাম। থেংক ইউ।